নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে জনাইছো কৃষ্ণ আজি নামঘৰত বৰসভা আছে গতিকে নামঘৰলৈ যাবলৈ ওলাইছো আৰু ভিডিওটো ঘৰতে আৰম্ভ কৰিছো যেহেতু নামঘৰত গৈ আপোনালোকক দেখুৱামগৈ আৰু ইফালে হেৰিনা মই কৈছিলো যে মই আইতাই দিয়া এখন চাদৰ পিন্ধি যাম বুলি বৰসভালৈ আপোনালোকক দেখাইছিলো এটা ভিডিঅ'ত চাদৰখনৰ দহি বটা এখন পিন্ধি ললো আজি তেন্তে ভিডিওটো স্টাৰ্ট কৰিছো আৰু নামঘৰ গৈ দেখুৱাই নামঘৰ আহি পালোহি নাম লোৱা আগত সকলো মিলি আমি এনেদৰে সেৱাভাগ লৈ ল'লোঁ আৰু আমাৰ নামঘৰত বৰসভানো কেনেকৈ পাতে আপোনালোকক অকণমান ইয়াৰে দৃশ্য দেখুৱাম তেন্তে ভিডিঅ'টো চাই থাকিব আগলৈ সেৱাভাগ লোৱাৰ পাছতে এতিয়া নাম লোৱা আৰম্ভ কৰিছে নাম লৈ থাকোঁতেই আমি খাই লওঁ একাপ চাহ নামঘৰলৈ আহিলে আচলতে সকলোৰে মনবোৰ পবিত্ৰ যেন লাগে সেয়ে আজি বৰসভাত মই মোৰ ঘৰখনৰ বাবে আৰু আপোনালোক মোৰ আটাইতকৈ মৰমৰ ছাবস্ক্ৰাইবাৰসকলৰ বাবে মই প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকো সদায় ভালে থাকক কুশলে থাকক আৰু মোকো আশীৰ্বাদ কৰিব আপোনালোক সকলোৱে যাতে মই জীৱনত আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ সেয়ে সদায় মোক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাই থাকক তেন্তে নাম সামৰা পাছতেই এতিয়া ল'বলৈ লৈছে দিহানাম নাম সামৰাৰ পাছত এতিয়া দিবলৈ লৈছে প্ৰসাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনে পালে নিশ্চয়কৈ জনাব আৰু লগতে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ কৃষ্ণ